নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক পেন কাৰ্ড আৰু আধাৰ সংলগ্ন কৰাৰ যি অধিসূচনা জাৰি কৰিছিল, সেই নিৰ্দেশৰ অন্তিম তাৰিখ আছিল 30 জুন 2021। কিন্তু শেহতীয়াভাৱে পেন আৰু আধাৰ সংলগ্ন কৰাৰ সময়সীমা ছেপ্টেম্বৰ 2021লৈ বৰ্ধিত কৰা হৈছে। কিন্তু বন্ধুসকল, চিন্তাৰ কোনো কাৰণ নাই। ক্লিক কৰিব, লিংক কৰাৰ লগে লগে এনেকুৱা পেজ এটা খোলা যাব। এনেকুৱা দীঘল পেজ এটা খোলা যাব, তলফালে নাযাব, একেবাৰে ওপৰৰ লিংকটোত ক্লিক কৰিব। ওপৰৰ লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা অন্য এটা পেজ খোলা যাব। ইয়াত এনেকুৱা লিংক পাব, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ এনেকৈ লিখি উঠাৰ পিছত লিংক আধাৰত ক্লিক কৰিব লাগিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত এনেকৈ OTP আহিব এটা। মোবাইলত পৰা OTPটো ইয়াতে এণ্টাৰ কৰিব লাগিব। কৰি পেলাই ভেলিডেটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব। এনেকৈ মানে আপোনাৰ আধাৰ আৰু পান কাৰ্ড লিংক কৰাৰ প্ৰচেছ কমপ্লিট হ'ল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।